হাই গাইজ, কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক ভালে আছা। আমাৰ নতুন ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। তেন্তে ব'লা আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ এইটো নতুন চেনেলৰ ফাৰ্ষ্ট ব্লগ হয়। যিহেতু আমাৰ এইটো প্ৰথম ভিডিঅ', গতিকে এই ভিডিঅ'টোত আমাৰ অনেকখিনি বহুতো ভুল হ'ব পাৰে। তাৰ বাবে ক্ষমা কৰিবা, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। লকডাউনো চলি আছে, ইপিনে COVID-19 হৈ আছে। তোমালোকৰ খবৰ কেনেকুৱা? যোৱা তুমি কিন্তু এইটো কৈছোঁ, এইটো বহুত ভাল প্লেচ হয়, মানে বহুত ভাল হাৱা মাৰি থাকে, বহুত ভাল লাগিছে, ঠাণ্ডা লাগিছে। কিন্তু গছৰ পাত লৰা নাই ন, কিন্তু বহুত মানে বহুত ঠাণ্ডা লাগিছে, মানে ঠাণ্ডা লাগিছে, বহুত ভাল লাগিছে। ইয়াত মানুহ তেনেকৈ নাই, এইডোখৰ আমাৰ চিক্ৰেট প্লেচ হয়, এইটো প্লেচ হয়। আমি লকডাউনৰ সময়ত আপোনালোকক দেখাই দিছোঁ। এয়া প্লেচটো দেখিছেই, খুব ধুনীয়া লগা পৰিৱেশ এইটো। এখন কাষতে এখন স্কুলো আছে, তাতে এখন ফিল্ড হয়। ইয়াতে আহোঁ, আমি প্ৰায় আহি বহি থাকোঁ এইখিনি জেগা। বতাহো বহুত ঠাণ্ডা মাৰে, বহুত মানে ভাল লাগে, নিজান পৰিৱেশ, খুব ভাল হয় মানে পৰিৱেশটো। মাৰিলা নেকি? মাৰিলাম লকডাউনৰ আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বহুত টাইম বহিলোঁ ইয়াতে। আমাৰ ঘৰলৈ আলহীও আহি বিচাৰি ইয়াত পাই গ'লি। কিন্তু আমি বহুত বহিলোঁ, কিন্তু ভিডিঅ'টো ইমান ষ্টাৰ্ট কৰা নহ'লে। চ' কাইলৈ ভিডিঅ'ত আমি আকৌ নতুন এটা ভিডিঅ'ৰ সৈতে তোমালোকক লগ পাম। ত' যদি ভিডিঅ'টো যিহেতু নতুন ভিডিঅ', এইটো প্ৰথম ভিডিঅ', গতিকে বেছি দীঘলীয়া নকৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে। ত' আজিলৈ বাই বাই। নহয়, মই নিজৰ মনে কৰিব পাৰোঁ, কিন্তু লোকে ক'লে মই ক'ব নোৱাৰোঁ। নিজে নিজৰ আইডিয়া দি কৰিবা।